যে মোক এখন সুযোগ দিলে তাৰ গানৰ মাজত মই গাবলৈ পাইছো
আৰু এটা কথা কওঁ যে আজি ভৃগুৱে মোক সুধিলে আচলতে সি নাজানিছিলে যে মোৰ যে আম্মা আব্বা ঢুকাল আৰু এতিয়া মানে ষ্টেজত আহি মোৰ আম্মালৈ খুব বেছি মনত পৰিছে কাৰণ আগতে যেতিয়াই মই গান গাওঁ ষ্টেজত তেতিয়া আম্মা সদায় এইফালে এইটো কোলাত বহি থাকিছিলে গতিকে সকলোকে কৈছোঁ যাতে আপোনালোক সকলোৱে যেতিয়া প্ৰাৰ্থনা কৰে দোৱা কৰে যাতে মোৰ আম্মা আব্বাক নিজৰ প্ৰাৰ্থনা আৰু দোৱাৰ মাজত ৰাখে ধন্যবাদ Thank you and sorry তেহচিন মই একদমেই গম নাপাওঁ একচুৱেলি আমাৰ কথা আৰু মই সেইটোৱে কৈছোঁ তেহচিনে যেতিয়া তেহচিনে মই একেলগে অনুষ্ঠান কৰোঁ সদায় মই গান গাই থকা অৱস্থাত তেখেতো তাতে তেখেত গাই থকা অৱস্থাত তেখেত তাতে গতিকে আজি মিছ কৰিছোঁ তেখেতক যিয়ে নহওক তেহচিনৰ কাৰণে এটা হাত চাপৰি দিয়ক সকলোৱে Thank you বৰ্ণালীক মাতিছোঁ মঞ্চলৈ Thank you তেহচিন for being with us Thank you এই সকলোবোৰ উপলব্ধ কয়াকুছি বজাৰস্থিত অভিনন্দন হোটেল